কাৰোবাক জীৱনৰ পৰা আঁতৰাই দিয়াৰ প্ৰথম লক্ষণ হ'ল কথা নোকোৱা। কাৰোবাক জীৱনৰ পৰা আঁতৰাই দিয়াৰ দ্বিতীয় লক্ষণ হ'ল বিজি আছোঁ, পিছত কথা পাতিম। ইয়াৰ পাছত অজুহাতৰ কোনো অন্ত নাথাকে। জীৱনত কাৰো ওপৰত নিৰ্ভৰ নকৰিবা, কাৰণ প্ৰত্যেকেই এদিন সলনি হৈ যায় নতুন কাৰোবাক পালে। একপক্ষীয় ভাল পোৱাবোৰ এনেকুৱাই হয়, এজনে পাগলৰ নিচিনা ভাল পায় আৰু আনজনে পাগল ভাবি মাথো অৱহেলা কৰে। ৰাতি 12 বজাত তাৰ কথাকেই বেছি মনত পৰে, যিয়ে জীৱনৰ 12 বজাই গুচি যায়। চকুৰ টোপনিটো সিয়ে কাঢ়ি লৈ গৈছে, যিয়ে এসময়ত কৈছিল বহুত ৰাতি হৈছে, এতিয়া টোপনি যোৱা। যিয়ে সঁচাকৈ ভাল পাব খোজে তাৰ কপালত কেতিয়াও ভাল পোৱা নাথাকে। কেতিয়াবা সকলো সঁচা কথা জনাৰ পাছতো মনে মনে মিছাখিনি শুনিব লগা হয়। 3 ধৰণৰ মানুহৰ অহংকাৰ বেছি। 1. বেছি শিক্ষিত। 2. বেছি সুন্দৰ হ'লে। 3. হঠাৎ ডাঙৰ মানুহ হৈ গ'লে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ভুল হৈছে কাৰোবাক পাগলৰ নিচিনা ভাল পোৱা। জীৱনত কাৰোবাৰ পৰা কষ্ট পাই থাকিলে তুমি তাক কষ্ট দিব নাযাবা। চাবা এদিন সেই মানুহটোৱেই তোমাৰ পৰা পোৱা সুখৰ মুহূৰ্তবোৰ মনত পেলাই কান্দিব। বাস্তৱতা কি? বাস্তৱতা হ'ল তুমি যাৰ কাৰণে কান্দিবা সি তোমাৰ কাহিনী আন কাৰোবাক শুনাই হাঁহিব। নিজকে এনেকৈ তৈয়াৰ কৰা যে যিয়ে তোমাক অকলশৰীয়া কৰি গুচি গৈছে সিহঁতেই তোমাক দেখি যেন আফচোচ কৰে। যদি কোনোবাই তোমাক ইগনোৰ কৰে তেনেহ'লে মন বেয়া নকৰিবা। মনত ৰাখিবা, দামী বস্তুৰ মূল্য সকলোৱে দিব নোৱাৰে। ভালপোৱা আৰু বন্ধুত্ব সঠিক মানুহৰ লগত হ'লে জীৱন সলনি হৈ যায়, আৰু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। পাৰফেক্টতকৈ পাৰ্মানেণ্ট বহুত দামী, সেইটো বন্ধুত্বই হওক বা ভালপোৱা। জোন আৰু বেলিৰ মাজত যেনেকৈ তুলনা নহয়, ঠিক তেনেদৰে জীৱনটোক আনৰ সৈতে তুলনা নকৰিবা। সৌন্দৰ্য কেতিয়াও মানুহৰ চেহেৰাত বা গাৰ ৰঙত নাথাকে। সৌন্দৰ্য থাকে মানুহৰ মনত আৰু মানুহৰ ব্যৱহাৰত। মানুহ যিমান চিনিব পাৰিব সিমান অকলে থকাৰ ইচ্ছা বাঢ়ি যাব। হাঁহিয়ে সকলো সময় সুখৰ কাৰণ নুবুজায়, মাজে মাজে এইটোও বুজায় যে আপুনি কিমান দুখ লুকাব পাৰে। যিমান সময় তুমি আনৰ কথা হজম কৰিবা সিমান সময় তুমি ভাল, আৰু যেতিয়াই প্ৰতিবাদ কৰিবা তেতিয়া হৈ যাবা সকলোতকৈ বেয়া। জীৱনৰ সকলোতকৈ আপোন বন্ধু হ'ল আইনা। তুমি কান্দিলে সিও কান্দিব, তুমি হাঁহিলে সিও হাঁহিব, কিন্তু তুমি তাক আঘাত কৰিলে সি তোমাক আঘাত নকৰে, সি নিজেই ভাঙি যাব। যিয়ে আঘাত দিয়ে সি এদিন পাহৰি যায়, কিন্তু যাক আঘাত কৰা হয় সি কেতিয়াও পাহৰিব নোৱাৰে। এনেকুৱা মানুহক কেতিয়াও ভাল নাপাবা, যাৰ কাষত প্ৰয়োজনৰ বাহিৰে তোমাৰ আৰু কোনো মূল্য নাই। তাকেই ভাল পোৱা যিয়ে প্ৰয়োজনে অপ্ৰয়োজনে তোমাৰ প্ৰয়োজন অনুভৱ কৰে। গুৰুত্ব তাকেই দিবা যিয়ে তোমাৰ মূল্য বুজে। সকলো সহ্য কৰিব পাৰি, কিন্তু প্ৰিয় মানুহজনৰ অৱহেলা সহ্য কৰিব নোৱাৰি। কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী হ'বই, কিন্তু যিসকলে কষ্ট দিয়ে সিহঁতে কেতিয়াও সুখী হ'ব নোৱাৰে।